আজিৰ কাৰ্যসূচী আমি সম্পূৰ্ণ কৰিলোঁ। প্ৰায় 30টামান কুকুৰক আজি আমি খানা দিলোঁ, এই তিনিজন মিলি। এইজন আমাৰ বৰিগাঁৱৰ লগৰ আৰু এজন আমাৰ লিচুবাৰীৰ লগৰ। প্ৰথমতে আমি যিমান পাৰোঁ কুকুৰখিনি ভেকচিন দিম, তাৰপিছত আমি টাচ কৰি বেল পিন্ধালেও যাতে আমাক কামুৰিলে একো নহয়। মানে এইকাৰণে কুকুৰক খাদ্য বিলাম বুলি ভাবিছোঁ যে এনেইতো জীৱ জন্তু সকলোকে আমি খাদ্য দিব লাগে, কিন্তু কি হয় গৰু ছাগলী এই যিমানখিনি জীৱ জন্তু আছে সেইখিনিক ঘৰৰ গৃহস্থই খোৱা যোগান ধৰে, ইমান বিপদত নপৰে। কিন্তু ৰাস্তাৰ যিখিনি কুকুৰ সেইখিনি বহুত নেগলেক্ট হয় মানুহৰ পৰা। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আজি মোৰ এটি নতুন ভিডিঅ'লৈ। আপোনালোকে প্ৰথম থাম্বনেইল দেখি চাগে গম পাইছে আজি ভিডিঅ'টো কি হ'ব, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ধন্যবাদ। 1945 চনৰ 16 অক্টোবৰৰ পৰা বৰ্তমানৰ আজিৰ ডেট 16 অক্টোবৰলৈকে এই গোটেই পৃথিৱীত ৱৰ্ল্ড ফুড ডে উদযাপন কৰি আহিছে, মানে বিশ্ব খাদ্য দিৱস। গতিকে এই বিশ্ব খাদ্য দিৱসৰ কথা বহুতে জানে, বহুতে নাজানে। আৰু যি নহওক, যিহেতুকে আমি গম পাওঁ, সেইকাৰণে আজি কুকুৰক খাদ্য খুৱাম বুলি ভাবিছোঁ। মই আজিলৈকে দুখীয়া মানুহক বিলাই আহিছোঁ, আজি কিন্তু ৰাস্তাৰ যিখিনি কুকুৰ আছে সেই কুকুৰখিনিক খাদ্য বিলাম। মানে এইকাৰণে কুকুৰক খাদ্য বিলাম বুলি ভাবিছোঁ যে এনেইতো জীৱ জন্তু সকলোকে আমি খাদ্য দিব লাগে, কিন্তু কি হয় গৰু ছাগলী এই যিমানখিনি জীৱ জন্তু আছে সেইখিনিক ঘৰৰ গৃহস্থই খোৱা যোগান ধৰে, ইমান বিপদত নপৰে। কিন্তু ৰাস্তাৰ যিখিনি কুকুৰ সেইখিনি বহুত নেগলেক্ট হয় মানুহৰ পৰা। বহুত মানুহ আছে ভাল কাম কৰি আহিছে, বহুতে এতিয়া বৰ্তমান সময় গগৈও বহুত ভাল কাম কৰি আছে। তেখেতেও আপোনাৰ কুকুৰক কিবা কিবি খুৱাইছে, আপোনাৰ কি এইটো বেল্ট লগাইছে, আপোনাৰ ৰেডিয়াম থকা বেল্ট কিবা কিবি, তো ভাল কাম কৰিছে। আমিও সেইখিনি কৰিবলৈ প্ৰয়াস কৰিম, সেইখিনিও কৰিমগৈ, তেখেতৰ পৰাই অনুসৰণ কৰিয়ে কৰিম। কিন্তু আজি ফাৰ্ষ্ট এটা ষ্টেপ ল'বলৈ লৈছোঁ, কুকুৰক ৰাস্তাৰ যিখিনি কুকুৰবোৰক আমি ভাত দিম। ভাতৰ লগত অকণমান মাংস বইল কৰি তেল চেল নিদিওঁ, ভালকৈ ধুনীয়াকৈ বইলকৈ অকণমান কুকুৰে খাব পৰা উপযোগী খাদ্য বনাই ৰাস্তাৰ কুকুৰখিনিক খুৱাম। আৰু ভৱিষ্যতে আমি এই কুকুৰখিনিক ভেকচিন, গোটেই ৰাস্তাৰ কুকুৰখিনি ভেকচিন দিম বুলি আমি গোটেই ল'ৰাখিনি পাতিলোঁ। আমাৰ বৰ্তমানত মোৰ লগত আপোনাৰ এই যোৰহাটৰে বৰিগাঁও, লিচুবাৰী, পটীয়াগাঁও গোটেই লগৰ কেইজনমানৰ সহায়ত মই আজি এই খাদ্য দিৱসৰ দিনা, বিশ্ব খাদ্য দিৱসৰ দিনা 16 অক্টোবৰত আজি এই কামটো কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু আগৰ কেইবাৰ দৰে এইবাৰো মোক যাতে সহায় কৰে, সহযোগ কৰে, সেয়াই আশা কৰিলোঁ। গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। অঁ ঠিক আছে। কৃষ্ণ কৃষ্ণ প্ৰভু। কৰিছে একদম সঁচা কথা। মোক এটা বাচিব বিচাৰে কোনটো, মই বচা নাই আকৌ, তুমি নিজে বাচি দিয়া দুটা দাদা বগা বগা ধুনীয়া চাই দিয়া। দুইটা দি দিয়া আৰু কৃষ্ণ প্ৰভু। এইটো মানুহে খাওঁ বুলিও ভাল হ'ব। তাৰ অকণমান আদা নহৰু অকণমান মাৰি দিব লাগে। এই
কালি মই নকৰিলো বাৰু দেই কালি মইতো সেইকাৰণে মই আকৌ বেংকখনে বিজি হৈ গ'লো মানে নকৰিলো আজি অৱশ্যে এফালে আহিলো ঠিক আছে বাৰু একো নাই দিয়া ঠিক আছে বাকী ঠিকে আছে নে এতিয়া কি হ'ল চাওঁচোন আজি প্ৰথম চাওঁ কেনেকুৱা হয় কৰিলেতো চালেহে গম পাম একো নহয় থাকিলে কি হ'ব একো নহয় এখনতে পাৰিব পটককৈ দাঙি তললৈ নমাই দিওঁ তললৈ নমাই দিলোঁ গাছকে তললৈ নমাই দিলোঁ অঁ নমাই দিয়ে তললৈ অঁ বাছ
আজিৰ কাৰ্যসূচী আমি সম্পূৰ্ণ কৰিলোঁ। প্ৰায় 30টামান কুকুৰক আজি আমি খানা দিলোঁ, এই 3জন মিলি। এজন আমাৰ বৰিগাঁৱৰ লগৰ আৰু এজন আমাৰ লিচুবাৰীৰ লগৰ। আমি লগত মিলি একেলগে কামটো কৰোঁ আৰু লগত বহুত মানুহৰ ছাপোৰ্ট আছে। কিন্তু ফিজিকেলি আমি 2জন আৰু আমাৰ কেমেৰামেনজন 4জন আমি আহি গোটেই বস্তুখিনি দিয়া দি কৰিলোঁ। এতিয়া নেক্সট আমি যোনখিনি ভেকচিনৰ কাম আৰু তাৰ লগতে যোনটো আপোনাৰ এইটো কি ৰেডিয়াম বেল্ট আৰু প্ৰথম আমি ভেকচিনৰ কামটো সুধি মেলি চাওঁ ক'ত কি পৰা হয়। প্ৰথমতে আমি যিমান পাৰোঁ কুকুৰখিনি ভেকচিন দিম, তাৰপিছত আমি টাচ কৰি বেল্ট পিন্ধালেও যাতে আমাক কামুৰিলে একো নহয়। গতিকে সেইখিনি কৰি যাওঁ। আপোনালোকে সকলোৱে আমাক ছাপোৰ্ট কৰক। আজিলৈ যাওঁ আৰু আমাৰ এই চেনেলটো আপোনালোকে সদায় শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, যাতে আমি গোটেই এই যিখিনি সমস্যা, কুকুৰৰ এনেকুৱা সমস্যা বা মানুহৰ মই আগতে মানুহক খুৱাই আহিছোঁ, আপোনালোকে দেখিছে। তো মানুহক, দুখীয়া মানুহকো যিমান যি পাৰোঁ কৰি যাম। তেনেকৈ ৰাস্তাৰ যিখিনি প্ৰব্লেম, কুকুৰ হওক কিবা হওক, বিভিন্ন জীৱ জন্তুকো খুৱাম। আজি ৰাস্তাত কিছুমান গৰুও দেখি আহিছোঁ টাউনত, আপোনাৰ পলিথিন চুবাই আছে। ভৱিষ্যতলৈ এনেকুৱা মন আছে যে টাউনতো ঘাঁহ আনি দিমহি লাগিলে। পথাৰৰ পৰা আমি কিবা এটা কষ্ট কৰি আনি আমি ঘাঁহ আনি টাউনত দিব পৰা হ'ব। কিমাননো গৰু আছে? অতি বেছি 30-40টা গৰু আছে। 30-40টা গৰু আছে, গাঁৱতেও খুৱাব পাৰিম আমি। তো আমি সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ যাওঁ। সদায় চাই থাকিব ওমা ভাত দে।